Hi hello guys and welcome back to my YouTube channel. So এফালে টাইমটো চালা টাইমটো মই 8টা বজালৈকে শুইয়ে আছোঁ আৰু এফালে বেলিটো পুৰা ওলাই গ'ল। বতৰটো আজি ঠিকে আছে, পুৰা একদম সুন্দৰ আছে, মজা হ'ব ফুৰিবৰ কাৰণে। আৰু এফালে চাওক দাই কবি সিং বনি আছোঁ, কিন্তু ছোৱালী এৰি থৈ যোৱা নাই বাৰু, অলপ বেছি হ'ল নেকি। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব নক'লোঁ নহয় কিয় আজি কি কৰিম। তো মানে আজি ঢেৰ কিবা কিবি ফুৰিম লগৰ এটা আহিব, তো এনেকৈ ঘৰতে অলপ এনজয় কৰোঁ, মানে আপোনালোকক অলপ হহুৱাওঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক না আমাৰ ঘৰত আম তো লাহেকৈ পকিব, আপোনালোকৰ যে কাৰোবাক খাব মন যায় আহি যাব। আৰু এতিয়া মই চাহপানী খাম, চাহপানী বনাব লাগিব, মায়েতো বনাই নিদিয়েই। পানী অলপ কমকৈ লৈছোঁ কাৰণ গাখীৰ আছে, লাল চাহ নাখাওঁ, গাখীৰ চাহ খাম। গেছ জ্বলি গ'ল, এইপিনে মায়ে ভাত পাতি থৈছে আৰু এইখিনি গাখীৰ ইয়াত দি দিম। প্ৰায় 100 ডিগ্ৰী চেলচিয়াছত গাখীৰ আৰু পানী একেলগত মিক্স হৈ উতলি গ'ল। আৰু এফালে চাহপাত দিব লাগিব এতিয়া। তো চাহপাত এইটো দিব লাগে। তো চাহপাতটো এখন হাতে মোবাইল লৈ আছোঁ, এনেকৈ অলপ দিগদাৰ হৈছে, তো এনেকৈ দিব লাগিব। চাই গৰম চাই। তো চাহপানীখিনি হৈ গ'ল পূৰা। আৰু এতিয়া এইটোত বাকিম, বকাৰ আগত এটা চাই ল'ব কি কাম কৰিম। মই চেনি নাখাওঁ। তো ইয়াত গুড় আছে, পৰি গৈছে, ন' প্ৰব্লেম। পূৰা এইটো ইয়াত গুড় আছে, আমাৰ ঘৰত আহিলে এইখিনিকে খাব দিম। আৰু এপাক গুড়ডোখৰ লৈ কিনে ডাইৰেক্ট ইয়াত দি দিম। আৰু ইয়াত চাহপানীখিনি বহাই ল'ম, বহাই মেলি আৰু বিস্কুট ভাবিছে নেকি মই দামী বিস্কুট খাওঁ বুলি? নহয়, এয়া মেৰিগ'ল্ড, মোৰ 1 নম্বৰ ভাল পোৱা বিস্কুট মেৰিগ'ল্ড। 1 কাৰ্টন আনি লৈছিলোঁ আৰু ইয়াত 3টা আছেগৈ। যাওঁ আণ্ডাৰ। আৰু মই এতিয়া গা পা ধুই পূৰা ৰেডি হৈ আছোঁ। এতিয়া মোৰ লগৰ এটা ঘৰত যাম। তো অৰুণাচল বন্ধ বুলি কৈছে, গেটখন পাৰ বনাই দিয়া কৈছে, চাই আহোঁগৈ কি হয়। এতিয়া যদি যাব পাৰোঁ, গেটখন পাৰ হৈ যাব পাৰোঁ, তেনে নিশ্চয় যাম। আৰু এফালে মোৰ স্কুটিখন ৰেডি হৈ আছে, তো বলক। আৰু মই বেকগ্ৰাউণ্ডত এটা মিউজিক এটা দি আছোঁ, আপোনালোকে গম পাইছে, শুনি আছে। তো সেই মিউজিকটো ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপোনালোকে চাব পাৰে। মিউজিকটো বহুত মজা, দাদা এজনে মিউজিকটো বাঢ়ি বজাই উলিয়াইছে। তো মিউজিকটো বহুত মজা আছে, আপোনালোকে এবাৰ শুনিব পাৰে। তো মোৰ পাটানত লগ পাই গ'লোঁ। তো এতিয়া অৰুণাচল গৈ চাওঁ কি হয়। আগত আছে অলপ দূৰ। তো বলক। তো আগত অৰুণাচল গেট, কিন্তু আগত যাব নিদিলে, তো নগ'লোঁ। আৰু এইখনতে ধাবাতে সোমালোঁ, কি আছে খাওঁ আৰু ইয়াতে। সেইটো পোৱালি বহিলেহি এইফালে। তো এইফালে আমাৰ পুৰি আহি গ'ল, পুৰি। তো পুৰিখিনি খাই খতম হৈ গ'ল, কিন্তু পেট নভৰিলে। তো সেইটো বাবে এফালে আকৌ ফ্ৰাইড ৰাইচ আনি আছে। তো ফ্ৰাইড ৰাইচখিনি আহি গ'ল এপিনে। ইয়াত নেম গাহৰি খাব নেকি? খাওক গাহৰি। তো এখেত নাখায় বোলে, এখেত পাবজি খেলিব, এইখিনি মই অকলে খাম। বালে নেম। তো তাৰপৰা মই ডাইৰেক্ট আহি গ'লোঁ, কাৰণ মোৰ স্কুটিখন অলপ ডিষ্টাৰ্ব দি আছে, মানে তেলটো এনেকৈ পৰি গৈছে। তো আহোঁতে ভিডিঅ' বনোৱা নহ'ল, এতিয়া তেলটো পৰি আছে। অভাৰফ্ল' হৈছে না কি হৈছে এতিয়া চাব লাগিব। তো ভালো কৰিব লাগিব, তো এখন ভাল কৰোঁ। স্কুটিখন যিহেতু তেল পৰি আছিলে, তো এডালে পাইপডাল আছিলে ফটা হৈ আছিলে, এডাল ফাটি আছিলে, মানে অলপ গৈছিলে। আৰু এডাল চেঞ্জ কৰি দিলে মানে ঠিক হৈ যাব। এডাল এনেকৈ থৈ এডাল এক্সট্ৰাকৈ আছিলে ইয়াত, তো এডাল ইয়াত লগাই দিম, তো হৈ যাব। আৰু এই আমাৰ কুকুৰাটো চাওক না, কুকুৰাটো
কি কৰি আছে মানে সি মানে গিলাচখনত নিজৰ চেহেৰাটো দেখি পায় ন নিজৰ থপৰাটো দেখি পায় তো সেইটোকে বুলি বেলেগ বুলি যুঁজি আছে মানে ঠাম ঠাম মাৰি আছে এনেকুৱাকৈ এইটো বা আগৰবাৰ ভঙা কিন্তু ভাঙিব লিখা লাগিছে চাওক কেনেকুৱা লেতেৰা কৰি দিলে আৰু এইফালেদি আমি নদীলৈ গৈ আছোঁ নদীলৈ আৰু তাত কেইটামান লগৰ আছে যদি ফটো চটো মাৰি আছে আৰু এইটো মোৰ ভাই হয় লাজ কৰিছে মজা কাটিং দিছে বে সুপাৰ স্পীড একদম প্লেন দেখা পায় মাথা এই গৰু হাতে হাত এই গৰু পোৱালি চাওক না গৰু পোৱালি আমনি কৰিছে এই চলৰে পাই লোক তো আকৌ উঠিলো মই বলক চালা লাষ্ট কৰিছে আৰু এইফালেদি সোমাই গৈছোঁ আমি নাই এইফালে এইখন নদী 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 কেতিয়াবা যদি নদী দেখি পোৱা নাই এখন চাই লওক আপোনালোকে ফটো মাৰ ব্যস্ত আৰু এইফালে বেটা কটাই ফটো মাৰি আছে তো ফটো চটো মাৰিলোঁ আৰু যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'ব তাত মজা মজা ফটো পাই যাব আপোনালোকে তো এতিয়া ঘৰত যাওঁ সকলোৱে নহ'লে পুলিচক হেডক খাম বলক 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 তো এখনতে তিনিটা উঠিম মই আগত যোৱা তোমালোকে নহ'লে পিছলৈ যাওঁ একদম মহিলা চলাবি হা ভাই বল তো তাৰপৰা আহিলোঁ আহি মেলি ঘৰত সোমালোঁ ঘৰত সোমাই আকৌ আহিলোঁ এতিয়া দৌৰ মাৰিব আহিলোঁ তো এফালে মোৰ লগত পাটনা কেইটামান আছে আপোনালোকে চিনি পায় এপিনে আছে মেলেং আছে আৰু এফালে আছে ভুলুকা আছে এফালে নগা আছে নগা নগা তো এনেকৈ প্ৰায় 3 পাকমান দৌৰ মাৰিলোঁ দৌৰ মাৰি এটি দৌৰ নামৰ মই মাৰিছোঁ তাৰপৰা দৌৰ মাৰি আহিলোঁ পূৰা ঘামি আছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত দিছোঁ অকণমান চেষ্টা কৰিলোঁ দিনটো কেনেকৈ কটালোঁ আপোনালোকক দেখালোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন এটা ভিডিঅ'ৰ লগত টিল দেন টাটা বাই বাই